তো গাইজ ফাইনেলি আজি মোৰ ব্ৰেকআপ হৈ গ'ল। এইখিনিতে এটা কথা, ভাল পাই টেনশ্যনত থাকি বিয়া পাতি বৰবাদ হৈ যায় ভাল। যিটো ল'ৰাই ঠাণ্ডা দিনত গা ধুবলৈ ইমান ভয় কৰে, আজি আকৌ গৰম দিনত সি 4-5 বাৰ লাগে গা ধুই। সেইটো কোন টেনশ্যনে জানিছে? মই বুলি ভাবিছে নেকি? ময়ে হয়। তো সেই গাইজ মোৰ মানে এনেকুৱা এটা বেয়া চিটুৱেশ্যন চলি আছে, কি চিটুৱেশ্যন চলি আছে ন মই নিজে নাজানো। গাইজ মানে মই এতিয়া আছোঁ বৰ্তমান ঘৰৰ পিছফালে, একদম কোমোৰা হেন্দালি তলত আছোঁ। এইবিলাক কোমোৰা লাগি আছে পিছফালে, দেখিছে নহয়? তো মানে কিমানো ৰাস্তাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি থাকিম। আজি আহিলোঁ মানে ৰ'দ দি আছিলে, যিহেতু ৰ'দ দি আছে, তো সময় এতিয়া পাইছে 4:30মান বাজিলে নেকি। তো ভিডিঅ'টো ষ্টাৰ্ট কৰা অলপ দেৰি হ'ল। তো যি কি নহওক ভিডিঅ'টো চাই থাকক। তো আপোনালোকে কোনদিনাখনি মই ভিডিঅ'টো চাই আছে নাজানো, কমচে কম 3 দিন বা 2 দিনৰ পিছতো আপোনালোকে ভিডিঅ'টো চাব পাৰে। তো যি কি নহওক চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। তো বন্ধুসকলে এইখিনিতে এটা কথা ক'ম, কাকনো বিশ্বাস কৰিম আজিকালি? ঘৰৰ কুকুৰাজনীয়ে বেলেগৰ ঘৰতে কণী পাৰে। মিছা কোৱা নাই, সঁচাকৈ কৈছোঁ। দেখিছেনে এইটো খেৰ ঘৰটো? আমাৰ ঘৰ খেৰ ঘৰ থাকিও আমাৰ ঘৰৰ মুৰ্গীজনীয়ে নিজৰ ঘৰৰ খেৰ ঘৰত কণী নাপাৰে। তো সেইকাৰণে কথাটো কৈছোঁ, কাকো বিশ্বাস কৰিব নালাগে আজিকালি, বুজি পাইছে নহয়? তো আমাৰ ঘৰ কুকুৰাজনীয়ে মানে বেলেগৰ ঘৰতে কণী পাৰে। তো বুজাই বুজিছে নুবুজাই নাই আৰু নে কি কয়? হয় সেইটোৱে আৰু কি ক'ম আৰু। তো মানে মোৰ ভিডিঅ'বিলাক কেনেকুৱা চাই ভাল পায় আপোনালোকে কমেণ্ট চমেণ্ট কৰি জনাবচোন। তো এইটো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট চমেণ্ট কৰি জনাব। এনেকুৱা টাইপত ভিডিঅ'টো বনাবলৈ বিচাৰিছোঁ, চেষ্টা কৰিম। তো দেখিছে নহয় এইফালে গৰমৰ দিনত নেমু, কাজি নেমু। তো গৰমত নেমু চৰবত লাগে, কি কাৰণে লাগে কওকচোন বাৰু আপোনালোকে কমেণ্ট চমেণ্ট কৰি জনাব। তো মই এটা কথাই জানো, মানে গৰমত পূৰা এইটো নেমুটো ক'বলৈ গ'লে ময়ে পাহৰি গৈছোঁ, আপোনালোকে কি জানিবতো জানিলে কমেণ্ট চমেণ্ট কৰি জনাব। আৰু মানে চাওক এতিয়া বৰ্তমান মই কিবা এটা ক'ম বুলি ভাবিছিলোঁ, পাহৰি থাকিলোঁ নহয়। সেই নহয় এইফালে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট চমেণ্ট কৰি জনাব। আৰু কি ক'ম আৰু, তো ভিডিঅ'টো চাই থাকক এণ্ডলৈকে চাই থাকক, মানে চাই থাকক। ধামাকা হ'বলৈ গৈ আছে, চাই থাকক। তো বৰ্তমান মই 2 বাৰ গা ধুলোঁ এতিয়ালৈকে, 3 নম্বৰ বাৰটো গাটো ধুই লওঁ। গা চা ধুই আপোনালোকক লগ পাইছোঁ, লগৰ এটা ঘৰত যাম, লগৰটোকো ধুকামকৈ। তো কোমোৰা তলি এতিয়া বাই বাই। তো গাটো ধুই লওঁ, আপোনালোকক লগ পাই আছোঁ। সেই গাইছ এইখিনিতে এটা কথা, যিটো ল'ৰাই ঠাণ্ডা দিনত গা ধুবলৈ ইমান ভয় কৰে, আজি আকৌ গৰম দিনত সি 4-5 বাৰ লাগে গা ধুৱে। সেইটো কোন টেনশ্যনে জানিছে? মই বুলি ভাবিছে নেকি? ময়ে হয়। তো সেই গাইছ গাটো ধুই লওঁ, গা চা ধুই একদম আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক। ক'লো ফাইনেলি ধুনীয়াকৈ গাটো ধুই আহিলোঁ, তেল চেল গহা নাই বাৰু। তো ফাইনেলি কেনেকুৱা লাগিছে চেহাৰাটো ক'বচোন মোক, দেখিবলৈ কেনেকুৱা লাগিছে একদম কমেণ্ট চমেণ্ট কৰি জনাব। ধুনীয়াকৈ চুলিটো কাটি দিলোঁ, চুলিটো কটা আপোনাক কোৱাই নাই আপোনালোকক। তো কেনেকুৱা লাগিছে কমেণ্ট চমেণ্ট কৰি জনাবচোন। বৰ্তমান মই এতিয়া আছোঁ কোমোৰা বাগানত। বাগান নহয় মানে বাগান বুলি ক'বলৈ নহয়, তো বাগানটো নহয়, এখন মই খেতি মই লগাইছোঁ। তো খেতি লগাইছোঁ মানে নিজৰ ওপৰত নিজে ইনকাম কৰি খাবলৈ কিবা এটা খেতি লগাইছোঁ। যিহেতু যি কি নহওক মইতো লোকৰ ওপৰত নিৰ্ভৰ কৰি খাব নোৱাৰোঁ ন, এতিয়া ডাঙৰ হৈ আহিছোঁ। তো নিজে কষ্ট কৰিতো খাব লাগিব। তো যিমান পাৰোঁ এনেকুৱা সহায় মানে কাম কৰি যাম। তো ভিডিঅ'টো চাই থাকক এণ্ডলৈ। তো ফাইনেলি গাইছ সপোন দেখিবলৈ এৰি দিলোঁ। কিমাননো আৰু সপোন দেখিম, দিঠকে নহয়। ইমান যি হ'লেও ঘৰত এনেকৈ কাম চাম কৰিবলৈ ভণ্টি এজনী লাগে, হয়নে নহয়? কমেণ্ট চমেণ্ট এটা কৰি জনাব। চ' সেই গাইছ এইখিনিতে এটা কথা, ৰাতি নাহে টোপনি, মহে কৰে আমনি, জান তুমি কেতিয়া আহিবা মাৰি দিবলৈ। তো গাইছ ফাইনেলি আজি মোৰ ব্ৰেকআপ হৈ গ'ল। হ'লেও দুখ কৰা নাই, অলপ কান্দিছোঁ। তো এইখিনিতে এটা কথা, ভাল পাই টেনশ্যনত থাকি বিয়া পাতি বৰবাদ হৈ যায়। সেই গাইছ তুমি তোমাৰ জীৱনৰ কিবা এটা কাম নিজৰ মতে কৰিবা, আনৰ মতে নকৰিবা। আনে তোমাক উচানি দিয়ে, ধ্বংস কৰিবলৈ বিচাৰিব। তোমাৰ জীৱনটোত আমুক হ'ব তামুক হ'ব, তুমি নিজৰ মতে কৰি যোৱা না, এদিন নহয় এদিন তুমি সফল হ'বা। তো ময়ো নিজৰ মতে কৰি যাবলৈ চেষ্টা কৰিছোঁ, এদিন নহয় এদিনতো সফল হ'ম ন। তো ভালকৈ ভিডিঅ' বনাই যাম, আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' দি যাম। তো সকলোৱে আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভাল ভাল ভিডিঅ' পাই থাকিব। আৰু কি ক'ম আৰু, তো সকলোৱে ক'ৰ পৰা চাই কমেণ্ট চমেণ্ট এটা কৰি জনাব। আৰু বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। তো এন্ধাৰো হ'বলৈ হ'ল। তো ভিডিঅ'টো আজিলৈ সামৰণি মাৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট চমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাইছোঁ। অতি সোনকালে ভাল ভাল ভিডিঅ' ডেইলি ব্লগ দিবলৈ আপোনালোকৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।